ফ্ৰেণ্ডছ কি খবৰ আপোনালোকক বহুত দিনৰ মূৰত মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' বনাইছোঁ কমচে কম 1 year মানে এবছৰ পাৰ হৈ গৈছে বিভিন্ন ক্ষেত্ৰত কৰোনা ভাইৰাছ প্ৰথমটো ৱেভ আহিলে ছেকেণ্ডটো ৱেভ আহিছে গতিকে ভিডিঅ' বনাব কৰিব পৰা নাই আৰু ভালকৈ ওলাই কৰি যাব পৰা নাই লগতে সকলোৰে কাম বন থাকে গতিকে এতিয়া আকৌ বৰ্তমান সময়ত লকডাউনে হৈ আছে গতিকে আজি এটা ভাবিলোঁ যে এটা ভিডিঅ' বনাওঁ আৰু এই ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰাকৈ চাব কাৰণ এই ভিডিঅ'টো এটা আপোনালোকৰ সকলো মানুহৰ কাৰণে এই লকডাউনৰ সময়ত এটা যথেষ্টখিনি উপকাৰ হোৱা এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে দেৰি নকৰোঁ ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টোৱে মেইন উদ্দেশ্য হৈছে যে আমি প্ৰত্যেকৰ কাৰণে সহায় কৰা আৰু কেনেকৈ ধৰণৰ সহায় কৰা যাতে আমি টকা পইচা দি সহায় কৰা নহয় নিজেই ইনকাম কৰি আনকো সহায় কৰা নিজেও সহায় হোৱা গতিকে আজি ভিডিঅ'টো হৈছে কি প্ৰত্যেকজন ব্যৱসায় বাণিজ্য কৰি থকা মানুহসকল বৰ্তমান অৱস্থাত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কিয়নো বৰ্তমান সময়ত লকডাউন চলি আছে যিখিনি মানুহে সৰু সুৰা বস্তু বেছি কিনি বজাৰত গৈ পেলাই বেচে সেইখিনি ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ আছে লকডাউনৰ কাৰণে আৰু যিবোৰ কিনোতা মানুহ আছে সেই কিনাৰো অভাৱ হৈছে যাৰ কাৰণে যথেষ্ট মূল্য দি পেলাই তেওঁলোকে দুদিন তিনিদিনীয়াৰ বস্তু সামগ্ৰীবোৰ কিনিবলগীয়া হৈছে ফ্ৰেছ বস্তু পোৱা নাই আৰু লগতে যথেষ্ট পৰিমাণৰ টকা দি পেলাই কিনিবলগীয়া হৈছে তো গতিকে এনেকুৱা এটা বস্তু আমাৰ মাজলৈ আহিছে যিটো বস্তু ব্যৱসায়সকলৰ কাৰণেও সুবিধা হয় আৰু কিনোৱাসকলৰ কাৰণেও যথেষ্টখিনি সুবিধা হয় তো ব'লক মই ভিডিঅ'টো আৰু অলপ ভালকৈ বুজাই দিওঁ বৰ্তমান সময়ত এই কৰোনাৰ সময়ত ব্যৱসায় প্ৰতিষ্ঠানৰ কথা মই ইতিমধ্যে কৈছোঁৱে আৰু লগতে যিখিনি কিনোতা মানুহ আছে তেওঁলোকৰ যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছে গতিকে বৰ্তমান সময়ত আমাৰ মাজলৈ এটা নতুন ছ'চিয়েল ছাইট আহিছে যিটোৰ নাম হৈছে ট্ৰেভেল QR আৰু এবাৰ মই কথাটো কৈ দিছোঁ যে আমাৰ এটা ছ'চিয়েল ছাইট আহিছে যিটো ছাইটত আপোনালোকে ঘৰৰ বস্তুখিনি ঘৰত লাগি থকা বস্তুবোৰ আপোনালোকে সেই ছাইটত আপোনালোকে আপলোড কৰি আপোনালোকৰ গোটেই ডিটেইলছ দিয়া থাকিব আৰু সেই ডিটেইলছৰ মতে কাষ্টমাৰে আপোনালোকক ফোন কৰি আপোনালোকৰ প্ৰয়োজনীয় বেচিবলগীয়া বস্তুখিনি যিবোৰ সতেজ বস্তু আছে আপোনালোকে বেচিলে আৰু কাষ্টমাৰেও আপোনালোকক সেইমতে কাষ্টমাৰো ছেটিছফাইড হ'ল কি যে মই আজি 3 দিনৰ পুৰণা বস্তুখিনি বহুত বেছি মূল্যত কিনিবলগীয়া হোৱা নাই আৰু মই আজি কম মূল্যত মই সতেজ বস্তু কিনিবলৈ পাইছোঁ আৰু এই এপছটোৰ নাম হৈছে ট্ৰেভেল QR আৰু ট্ৰেভেল QR এই ছাইটটো আপোনালোকে গুগল প্লে ষ্ট'ৰত পোৱা যাব আৰু গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে কেনেকৈ কি কৰিব লাগিব মই আপোনালোকক বুজাই আছোঁ প্ৰথমতে ক'ব বিচাৰিছোঁ ট্ৰেভেল QR হৈছে ছ'চিয়েল ৱৰ্ক কৰি আছোঁ আৰু এই ছাইটটো হৈছে কি আপোনালোকৰ ঘৰত ছাপ'জ মোৰ ঘৰত আজি শাক পাচলি আছে কিন্তু মই বেচিবলৈ যাব পৰা নাই মোৰ ঘৰত তামোল নাৰিকল লাগি আছে দেখিছে মই বেচিবলৈ যাব পৰা নাই কিন্তু মই সেই ছাইটটো ডাউনলোড কৰি মোৰ ডিটেইলছখিনি ভৰাই মোৰ ঘৰত কি বস্তু আছে সেই ছাইটটোত মই আপলোড কৰাৰ পাছত মোৰ মোবাইল নম্বৰ দিয়াৰ পাছত কোনোবা কাষ্টমাৰে সেই ছাইটটো খুলি পেলাই দেখা পালে আৰু যদি তেওঁলোকে মোৰ ঘৰত থকা বস্তুখিনি প্ৰয়োজন বুলি ভাবে তেওঁলোকে মোলৈ কল কৰিব পাৰে আৰু কল কৰি পেলাই তেওঁলোকে যিটো মূল্যটো আমি নিৰ্ধাৰণ কৰিম কোনো এপছৰ লগত কোনো লিংক নাই আৰু সেইমতে সেই নিৰ্ধাৰণ কৰাৰ মতে যদি মই ভাবোঁ যে মই দিব পাৰোঁ তেন্তে মই কেনেকৈ দিওঁ সেইটো মোৰ ওপৰত ডিপেণ্ড কৰিব আৰু তেনেকৈ আমি সেই ছাইটৰ জৰিয়তে আমি বস্তুবিলাক বেচা কিনা কৰিব পাৰোঁ আৰু লগতে এইটো নহয় সকলো ধৰণৰ আজি গাড়ী চলা নাই বহুত দিন ধৰি পৰি আছে ইমাৰ্জেঞ্চিত কাৰোবাক গাড়ীত দৰকাৰ হ'ল আপোনালোকে ইয়াত যদি আপোনালোকে আপলোড কৰি ৰাখে তেতিয়াহ'লে সেই গাড়ীখনৰ কণ্টেক্ট ডিটেইলছো পোৱা যাব মেকানিকৰ প্ৰয়োজন হ'ল মেকানিকৰ প্ৰয়োজন পৰে ইলেক্ট্ৰিচিয়ানৰ প্ৰয়োজন হয় ইলেক্ট্ৰিচিয়ানৰ কাৰণেও আপোনাৰ যথেষ্টখিনি সুবিধা হ'ব কাৰোবাৰ ঘৰত শাক পাচলি মাছ মাংসৰ পৰা ধৰি কাৰোবাৰ ব্যৱসায় আছে ব্যৱসায়ত কি বস্তু তেওঁলোকে আপলোড কৰিব বিচাৰে কিনোতাসকলৰ মাজত তেওঁলোকেও নিজে এজন কাষ্টমাৰো হৈ আছে আৰু লগতে তেওঁ এজন চেলাৰো হ'ব পাৰিব গতিকে তেন্তে ব'লক কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণ ভিডিঅ'টো মই চাই আমি প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ আমাৰ ট্ৰেভেল QR যিটো এপছৰ কথা অলৰেডি কোৱা হৈছে আৰু ট্ৰেভেল QR এপছটো আপোনাৰ গুগল প্লে ষ্ট'ৰত পোৱা যাব গতিকে প্ৰথমতে মই গুগল প্লে ষ্ট'ৰত মাৰিছোঁ ট্ৰেভেল QR আহি গৈছে কোনো স্পেচ নিদিয়াকৈ চাব ট্ৰেভেল QR বুলি মাৰিব যেনেকৈ দিয়া আছে তাৰপিছত প্ৰথমতে ওলাই আছে এইটো আমি প্ৰথমতে ইনষ্টল কৰি লওঁ
অলৰেডি ইনষ্টল হৈ গৈছে এতিয়া ইয়াক মই ওপেন কৰোঁ ওপেন কৰাৰ লগে লগে ইয়াত কিছুমান পাৰমিশন বিচাৰিব যেটো লোকেশনটো বিচাৰিছে ইয়াত লোকেশনটো ক্লিক কৰিলো এটো এলাউ কৰিলো ইটেছ প্ৰথমতে মই অলৰেডি এটো বস্তুত মই ৰেজিষ্টাৰ হৈ আছো কাৰণে ডাইৰেক্ট মোৰ মেনুখন ওলাই গৈছে কিন্তু আপোনালোকে যেতিয়া নতুনকৈ কৰিব ন গতিকে আপোনালোকৰ ৰেজিষ্টাৰ প্ৰথমতে ৰেজিষ্টাৰ কাৰণে এটা প্ৰথম এটা পেজ আহে পেজটোত আপোনালোকে ডু ইউ ৱান্ট টু সাইন ইন বুলি আহিব তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইল নাম্বাৰটো বহাবলৈ আহিব মোবাইল নাম্বাৰটো দি পেলাই OTP আহিব OTPটো সাবমিট কৰাৰ পাছত আপোনাৰ নামটো লিখিব আহিব নামটো লিখি দিব আৰু তলতে আপুনি আপোনাৰ নিজৰ এপছটোৰ কাৰণে যেটো পাসওয়ার্ড লাগে পাসওয়ার্ডটো আপোনাৰ মতে বনাই ল'ব আপোনাৰ নামটোকে আপুনি পাসওয়ার্ড বনাই ল'ব পাৰে বা যিকোনো কিবা দি পেলাই পাসওয়ার্ড বনাই ল'ব তাৰ পাছত এই পেজটো খোল খাব এই পেজটো অলৰেডি আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণৰ বস্তু অলৰেডি সোমাই আছে আপুনি লোকেশনটো আপোনাৰ নিজৰ লোকেশনটো ইয়াত চাব পাৰিব মই যেহেতু কামপুৰত আছো কামপুৰৰ লোকেশনটো ইয়াত ওলাই আছে তো গটিকে কামপুৰত অলৰেডি ইয়াত মানুহবিলাকে অলৰেডি ভৰাইছে লোকেল প্ৰডাক্টছত দেখিছে 11 বিধ বস্তু ভৰাই থোৱা আছে টেক্সি সাৰ্ভিসটো আছে ফুড আইটেমছটো আছে এনেকৈ ভৰাই থোৱা আছে গটিকে এনেকৈ আপোনালোকে ভৰাই থলে প্ৰত্যেকজন কাস্টমাৰ যেতিয়া ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ পিছত ইয়াত শো কৰিব এটা সাপোজ ইয়াত মই লোকেল প্ৰডাক্টছত ইয়াতে চালো ইয়াত যেতিয়া ক্লিক কৰিলো মই ক্লিক কৰাৰ পাছত আপোনালোকে দেখিছে ইয়াত কোনোবাই বিলম্বী টেঙা ঢেকিয়া শাক হা বেঙেনা তাৰছত কলপাত এনেকুৱা কচু ঢেকিয়া বানানা হেৰিবিলাক পচলা সেইবোৰ দি ৰাখিছে গটিকে সাপোজ মোক পচলা খাব মন গ'ল মই ইয়াত ক্লিক কৰিলো ক্লিক কৰি পেলাই ইয়াত দেখিছো সুনীল ফাৰ্মাৰ বুলি মানুহ এজন আছে ইয়াৰ পৰা 4.35 কিলোমিটাৰ তেওঁ সাপোজ মই ইয়াত কল কৰিলো কল কৰোতে তেওঁ মিনিমাম প্ৰাইস লিখি থৈছে 50 रुपीस মানে তেওঁ 50 টকা হলেহে মানে 50 টকা যদি এটলিষ্ট তেওঁৰ পৰা মই বস্তু লওঁ তেতিয়াহে তেওঁলে মই ফোন কৰিব পাৰো যাতে ধৰিলে 10 টকাৰ কাৰণে ঢেকিয়া মুঠি 10 টকাৰ কাৰণে তেওঁ ফোন কৰিলে এনে ডেলিভাৰ কৰিবৰ কাৰণে অকমান প্ৰবলেম যেহেতু হৈ যায় গটিকে হেতু কাৰণে আপোনাৰ মিনিমাম এটা এমাউন্ট লিখি থব লাগিব তাৰ পিছত সাপোজ আপুনি নিজে ধৰি লওক ইয়াত আপুনি নিজে বস্তু আপোনাৰ ঘৰত যেনেবা নাৰিকল আছে তো আপুনি সাপোজ নাৰিকল ভৰাব বিচাৰিছে গটিকে আপুনি কেনেকৈ ভৰাব যিকোনো বস্তুৱে ধৰি লওক ইয়াত যিখন পেজ আছে সেইখন পেজে আহিব আপুনি প্ৰথমতে চাব তলত আছে সেলাৰ লগইন বুলি এই সেলাৰ লগইনত মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আহি গ'ল মই যেহেতু ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে মই ফটো দি ৰাখিছো আৰু অলৰেডি দুটা বস্তু দি ৰাখিছিলো গটিকে মই কি কৰিম মই ইয়াত এড বুলি আছে এডত মই ক্লিক কৰিলো এডত ক্লিক কৰাৰ লগে লগে সিলেক্ট বুলি আহিলে ইয়াত গলো আপুনি প্ৰথম যিখন পেজ দেখিছিলে ন সেই পেজখনে সম্পূৰ্ণ আহিছে আপুনি মই ভাবিছো লোকেল প্ৰডাক্টত বা ইয়াতে মই গলো ইয়াত যোৱাৰ পাছত আপোনাৰ ইয়াত চাওক সম্পূৰ্ণ ইংলিছতো লিখা আছে অসমীয়াতো লিখা আছে প্ৰত্যেকটো বস্তুত আপুনি খুলি খালি চাব পাৰে আৰু যেটো বস্তু আপোনালোকৰ ঘৰত আছে সেই বস্তুটো খালি আপডেট কৰি ৰাখিব পাৰে এতিয়া চাওক মোৰ ঘৰত যেনেবা নাৰিকল আছে নাৰিকলটো মই ক্লিক কৰিলো আৰু মই লিখিলো মিনিমাম 100 रुपीस ল'ব লাগিব তেতিয়াহে তেওঁ মোলে ফোন কৰিব পাৰিব তো গটিকে মই কি কৰিলো নাৰিকলটো মই ইয়াত এড কৰি দিলো এড কৰি দিয়াৰ লগে লগে এতিয়া মই আকৌ হোম স্ক্ৰিনত যাম এবাৰ মই কাস্টমাৰ হৈ চালো মই এবাৰ হলো কি মই এজন কাস্টমাৰ মোক নাৰিকল লাগে তা মই ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত দেখিছেনে ইয়াত 4টা লিখা আছিল 4 নংস এতিয়া 5 নংস আহি গ'ল ইয়াত মই যেতিয়া ক্লিক কৰিলো ক্লিক কৰাৰ পাছত মই দেখিলো ইয়াত পানৰ হেৰিও আছে বাঁহ গছু আছে কোকোনাট আছে নাৰিকল আছে ইয়াত যেতিয়া মই ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে মোৰ ডিটেইলছটো আহি গৈছে মই ইয়াত সাপোজ এই কল বাটনটো যে আছে মই কল কৰি পেলাই তেওঁৰ পৰা মই নাৰিকল কিনিব পাৰো ঠিক আছে তো এনেকৈ হৈছে বস্তুটো এনেকৈ আপোনালোকে আপলোড কৰিব লাগিব আৰু সবিশেষ তথ্যৰ বাবে মোৰ লগত যোগাযোগ কৰিব পাৰিব যেহেতু এটো সম্পূৰ্ণৰূপে অলপ যিমানখিনি মানে ধৰি লওক আৰু বহুতখিনি আছে কিন্তু সম্পূৰ্ণ ভিডিওটো বহুত ডাঙৰ হৈ যাব গতিকে আপোনালোকক আৰু ভিডিও বনাই থাকিম আৰু লগতে এই বস্তুটো প্ৰথমতে আপোনালোকে ইনষ্টল কৰি লওক আৰু আপোনালোকৰ নিজৰ ঘৰত থকা বস্তুখিনিকে আপোনালোকে ব্যৱসায়ত লগাওক আৰু মোৰ কন্টাক্ট নাম্বাৰটো হৈছে 8638504944 8638504944 আৰু সবিশেষ তথ্যৰ বাবে মোৰ লগত
ফোনত যোগাযোগ কৰিব পাৰিব মই সম্পূৰ্ণভাৱে আপোনালোকক সহায় কৰিব পাৰিম